আধৰুৱা সপোন ৰীতামণি কলিতাৰ অনুভৱ। পাঠ মানস প্ৰীতম শইকীয়া। সপোনবোৰ যেন সপোন হৈয়ে থাকি যাব, আশাবোৰ যেন আশা হৈয়ে শেষ হৈ যাব। ফুলি অহা ফুলপাহ যেন আধাতে মৰহি যাব। আজি যেন মই থমকি ৰলোঁ, নিজান বাটত অকলশৰীয়া হৈ পৰিলোঁ। অনুভৱ কৰিছোঁ নিসংগতাৰ জীয়া ছবি। সঁহাৰি যেন কেতিয়াও নাপালোঁ। বহু আশা সাচিছিলোঁ, বহু সপোন দেখিছিলোঁ, কিন্তু আজি যেন সকলো নুমুৱা চাকি। জীৱনটো সঁচাই বৰ জটিল। ভগৱানে সপোন দেখুৱাইছে, আশা দিছে, কিন্তু আকৌ সেয়া আজৰি লৈ গৈছে। সপোনবোৰ যেন সপোন হৈয়ে থাকি গৈছে।